কুকাৰটো তেলখিনি গৰম হোৱাৰ পিছত গৰম খাৰা মছলাখিনি দি দিব। তাৰপিছত আপোনালোকে পিঁয়াজখিনি এড কৰি দিব। আৰু মই মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি দিছিলোঁ, যিখিনি মছলা লাগে। তাত মই অকণমান টমেট'ৰ কেচাপ দি দিছোঁ কালাৰটোৰ কাৰণে। এতিয়া পিঁয়াজখিনি ভালদৰে লৰাই থাকিব যাতে এটা গল্ডেন কালাৰ আহে। মই এতিয়া অকণমান আদা নহৰু এড কৰি দিছোঁ, দুটামান শুকান জলকীয়া সৈতে, মানে খুন্দি থোৱা আছিল শুকান জলকীয়া। এতিয়া কালাৰটো আহিবলৈ আৰম্ভ হৈছে আৰু মই গেছটো মিডিয়াম আৰু হাই মাজত থৈ দিছোঁ। কালাৰ আহিছে আৰু মছলাখিনি ধুনীয়াকৈ ভাজি যাব, পিঁয়াজ নহৰু আদাখিনি। আৰু এতিয়া মই ইয়াত অকণমান চেনি এড কৰি দিম। তেতিয়া আৰু কালাৰটো আহিব। গল্ডেন হোৱালৈকে ভাজি ল'ব। এয়া মই এতিয়া এড কৰি দিছোঁ চেনিখিনি। কালাৰ উঠিছে আৰু আকৌ অলপ ভাজি ল'ম, 2 মিনিট যাতে ভাজি ল'ম নধৰে। ল' ফ্লেমত। আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন, অতি কম সময়ৰ ভিতৰতে হৈ যায়। এতিয়া মই মাংসখিনি এড কৰিম। এড কৰি ল'ম। আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। এতিয়া মাংসখিনি মই ভালদৰে লৰাই ল'ম। লৰাই থাকিম এতিয়া। মাংসখিনি এতিয়া ভালদৰে লৰাই থাকিব যাতে লাগি নধৰে। লাগি থকা চান্সটো এতিয়া থাকে। মাংসখিনি কেঁচা গোন্ধ এটা যোৱালৈকে ভাজি থ'ব। আৰু এতিয়া গেছটো মিডিয়াম আৰু হাই ফ্লেমত দি ল'ব, যাতে মাংসখিনি ভালদৰে ভাজি লৈ এটা নিজৰ কালাৰ অহালৈকে ভাজি ল'ম। দেখিছেনে কালাৰটো আহি আছে। মাংস কেঁচা গোন্ধটো গ'ল আৰু অলপ ভাজি ল'ম। আৰু ভাজি থাকিলে মই আলুখিনি এড কৰি দিম। এতিয়া আমি আলু এড কৰিম। আলু এড কৰি আমি আকৌ ভাজি ল'ম। ভাজি থাকি এতিয়া আমি চাম ফাইনেল লুক। ৱাও, কি ধুনীয়া কালাৰ আহিছে চাওকচোন। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিবলৈ নাপাহৰিব।